11:30 বাজি গ'ল। কাম কৰোঁতে কৰোঁতে খাবলৈ মাত্ৰ সময় পাইছোঁ। তাকো চিৰা ভাত হয় নাই। ৰাতিপুৱাৰ পৰা ফাৰ্মৰ কামত ব্যস্ত। হাঁহৰ পোৱালি উমনি দিছিলোঁ 3-4জনীমান। 12টামান পোৱালি ফুটিলে আৰু অলপমান ফুটিবলৈ বাকীয়ে আছে। সিহঁতৰ লগত লাগি থাকোঁতে আপডাল কৰি থাকোঁতে আধা বেলা গ'ল। তাৰোপৰি ঘৰৰ কাম। কেতিয়াবা ভাবোঁ হাজবেণ্ডৰ মাক থকাহেঁতেন চাগে বহুত ভাল হ'লহেঁতেন, বহুত কামত সহায় পালোঁহেঁতেন। এপালি যায় কাম কৰোঁতে কৰোঁতে আৰু সময়ত যি নহওক ফাৰ্মিং কৰি আছোঁ। বহুত ভাল লাগে ফাৰ্মিং কৰি পেলাই। এনে থকাতকৈ আপোনালোকেও কোনোবাই কৰিব পাৰে। ভাবিছিলোঁ অফিচত বহি চাকৰি কৰিম, সেইটো কপালত নহ'লে। ঘৰুৱা কামৰ ব্যস্ততা, ল'ৰা ছোৱালীৰ যতনৰ কাৰণে সময় নহয়। তো ব'লক দেখাম অকণমান। আপোনালোকেতো জানেই ফাৰ্মিং কৰি থকা বুলি। বহুদিন ভ্লগ শ্লগ বনোৱা নাই। কিবা বেলেগ ধৰণৰ এটা জংঘলত ফচাৰ দৰে হৈছিলে। মন চন নোযোৱা হৈছিল কেমেৰা লৈ যে ভ্লগ বনাম কিবা কৰিম। কিন্তু কথা নাই, তথাপিও আকৌ ভ্লগ বনাম। আপোনালোকে চাই থাকিব শিখামণি ভ্লগছ আছাম।